वेलकम बैक टू माई चेनेल पुनर्बार स्वागतम जनाइছোঁ মোৰ চেনেলটিলৈ আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা নতুন ভিডিঅ' ভোগালী বিহু স্পেচিয়েল ভিডিঅ' বহুত দিন ভিডিঅ' তেনেকৈ কৰা হোৱা নাছিলে আৰু যি ভোগালী বিহুৰ কেইদিন পালন কৰা হয় তাৰে ভিডিঅ' অলপমান কৰি ৰাখিছিলোঁ আপোনালোকক দেখাম বিহুৰ প্ৰস্তুতি কেনেকুৱা ধৰণে আছিলে আৰু কি ধৰণে আমি উদযাপন কৰিলোঁ যেহেতু কোভিড পৰিস্থিতি খুব বেয়া হৈ গৈছে সেই হেতুকে ঘৰতে পালন কৰিবলগীয়া হৈছে অনুষ্টুপীয়াকে আৰু পুৱাৰ ভাগত যি অকণমান ৰাইজ আমি যেহেতু গাঁৱত বাস কৰোঁ ৰাইজৰ যি নিয়ম নীতিৰ মাজেৰে আমাৰ মেজি জ্বলোৱা হয় তাত সেৱা অৰ্পণ কৰি পেলাই যি নাম প্ৰসংগ হয় তাৰে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ সেইখিনিকে আপোনালোকক আগত আগবঢ়াম বুলি ভাবিছোঁ যদি ভাল পায় ভিডিঅ'টো প্লিজ শেষলৈকে চাব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব ভাল লাগিলেও ক'ব বেয়া লাগিলেও ক'ব কাৰণ যেতিয়া আপোনালোকে ভাল বেয়াখিনি দেখাই দিব তেতিয়াহে উৎসাহ পাওঁ আৰু বেছি ভিডিঅ' বনাবলৈ আৰু যদি মোৰ চেনেলত আপুনি নতুন হয় তেনেহ'লে প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ তেনে নগণ্য ছাবস্ক্ৰাইবাৰ আৰু যিখিনি আছে সেইখিনিক মই অশেষ ধন্যবাদ জনাইছোঁ যি মোৰ লগত থকাৰ বাবে তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ এয়া ইফালে হৈ আছে আমাৰ সান্দহখন যেনেকৈ পিঠা পনা লাড়ু সকলোবিলাক থাকে ঠিক তেনেকৈ আমাৰ এইটো এটা মেইন হয় সান্দহ গুড়া তো ইয়াত কৰি আছে সান্দহ গুড়া ওচৰৰ আইতা এগৰাকী আৰু খুৰীমা এজনীয়ে খুন্দি আছে আমাৰ যেতিয়া খুন্দা হৈছিল মানে তেতিয়া ভিডিঅ' কৰা নহ'ল একেবাৰে পাহৰি গ'লোঁ তো যেতিয়া আইতাহঁতক খুন্দি থকা দেখিলোঁ ভাবিলোঁ ভিডিঅ'টো কৰি লওঁ আৰু আপোনালোককো অলপ দেখাওঁ চাওকচোন কিদৰে কৰা হৈছে আৰু এইফালে আইতা আৰু মই খুন্দি আছিলোঁ পিঠাগুড়ি ভাবিলোঁ অলপ ভিডিঅ' কৰি ৰাখোঁ আপোনালোককো দেখাব পাৰিম তাৰপিছত মায়ে বনাই পিঠা পনা চব শেষ কৰিলে লাষ্টত যিকণ আছিলে সেইখিনি ভিডিঅ' কৰি ৰাখিলোঁ আৰু প্ৰায় লাড়ু পিঠা বাকীবোৰ বনাই শেষেই তো এইকেইটা নাৰিকলৰ পিঠা বনাই আছিলে মায়ে গুড় দিয়া নাৰিকলৰ পিঠা মই খুব টেষ্টি পাওঁ খাবলৈ আৰু খুব মায়ে ভালদৰে বনায় তো এইখিনি আছিলে আমাৰ বিহুৰ প্ৰস্তুতি উৰুকা কৈছে কাক যদি উৰুকাত চিতল মাছেই নাথাকে তেতিয়াহ'লে তাৰ জুতি কি হ'ব তো আমি প্ৰথমে আৰম্ভ কৰিছিলোঁ চিতল মাছেৰে এয়া ভাপত দিয়াৰ প্ৰস্তুতি চলি আছে প্ৰথমে তাত সৰিয়হৰ এটা পেষ্ট বনাই লোৱা হৈছিলে আৰু মাছখিনি তাত মেৰিনেট কৰি থোৱা হৈছিলে তাৰ পাছত কলপাতত দিয়া হৈছিলে আৰু কলপাতত দিয়া হোৱাৰ পাছত আপোনালোকে দেখিব পাইছে এইদৰে আমি পেকিং কৰিছিলোঁ মানে বান্ধিছিলোঁ বন্ধাৰ পিছত আমি এইখিনি ভাপত দি দিছিলোঁ यहाँ पे प्रिपरेशन चल रहा है और प्याज दे दिया है आगे भी रांधनी यही है हमारे ऑलमोस्ट रेडी এনেদৰে বহুতকেইটা আইটেম বনোৱা হৈছিলে মাংস মাছকে আদি কৰি আৰু আমাৰ মাঘী পন্তা খোৱা হয় যিহেতু পাঁচদিনা তাৰ কাৰণে বহুতখিনি প্ৰিপাৰেশ্যন চলি আছিলে তাৰে অকণমান আপোনালোকক দেখাই দিছোঁ কি কি আছিলে এয়া খুৰাই বনাইছিলে কচু আৰু বগৰী তাৰপিছতে এয়া বুটৰ দাইল আলু দিয়া আছে আৰু ওলকবি দিয়া আছে তাৰপিছত এইটো তাৰপিছতে আহিলে আমাৰ পানীলাও মাছেদি আৰু শেষত সকলোৰে প্ৰিয় মোৰ নহয় কিন্তু মানে আগৰ দিনৰ মানুহবিলাকে খুব ভাল পায় বাট মোৰ কিবা এটা ভাল নালাগে মাটিমাহৰ দাইল তো এনেদৰে আমাৰ খানাৰ প্ৰস্তুতি চলি আছিলে ইফালে আমাৰ খানা বনি আছে সব একদম আন্ধাৰ
আৰু এইফালে গান ষ্টাৰ্ট হৈ গ'ল আমি ডান্স কৰিম এতিয়া ফূৰ্তি কৰি মেলি লাষ্টত আমাৰ যিটো নহ'লে নহয় মানে এইটো জেনেৰেশ্যনৰ খুব প্ৰিয় গাহৰি মাংস খৰিকাত দিয়া তো খাবই লাগিব বিহু বুলি তো আমিও আনি খাই দিলোঁ শেষত নাচি মেলি ভাগৰি জুগৰি খাবলৈ বহিলোঁ আৰু দেখুওৱা নহ'ল কাৰণ কপিৰাইট লাগি যাব পাৰে আগৰো কিছুমান গান দিয়াই হৈছে সেইবিলাক যদি কপিৰাইট লাগি যায় নাজানো আৰু ইমান কষ্টত মায়ে বাহঁতে মিলি বনালে তো এসাঁজ খাই লৈ শুই গ'লোঁ ৰাতিপুৱাই শুই উঠি গা পা ধুই নামঘৰলৈ বুলি ওলালোঁ এডাল মালা লগতে তামোল পাণ এযোৰ ধূপ একাঠি লৈ নামঘৰলৈ বুলি পাতনি মেলিলোঁ ৰাতিপুৱাই সেৱা জনাবৰ বাবে অগ্নি দেৱতাক তাত সেৱা কৰি মেলি পুনৰ ঘৰলৈ উভতি আহিলোঁ কাৰণ হাজোৰ বা এজনী আহিছিলে তাইক নিবৰ কাৰণে অকলে আহিবলৈ লাজ কৰে তো ভাবিলোঁ তাইকো লগত লৈ যাওঁ বুলি আমাৰ নামঘৰৰ পৰিস্থিতি দেখাবলৈ এনেদৰে আমি অনুষ্টুপীয়াকৈ আমাৰ নামঘৰত মাঘ বিহু উদযাপন কৰিছিলোঁ Hey guys, আকৌ আমি যাব ওলাইছোঁ এতিয়া নামঘৰলৈ এবাৰ যাই আহিলোঁ আকৌ এবাৰ যাব মানে এক নিবলৈ আহিছিলোঁ এতিয়া আকৌ যাই আপোনালোকক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল বছৰটো যেন পুৰা সুখ শান্তিৰে যায় আৰু মই কৰিব পাহৰিছিলে আপোনালোকক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল আৰু এতিয়া বৰ্তমান আমাৰ নামঘৰত কি ক'ত হৈ আছে দেখাবলৈ চেষ্টা কৰি অলপ চাই মেলি নাম প্ৰসংগ শেষ হোৱাৰ পাছত আমি সকলোৱে মিলি মাহ প্ৰসাদ খালোঁ আৰু খোৱাৰ পাছত আমি গৈ পালোঁ ক'ত জানেনে আমাৰ ঘৰৰ কাষতে থকা কামাখ্যা মন্দিৰলৈ গ'লোঁ মাৰ আশীষ বিচাৰি মাঘৰ এই পবিত্ৰ মাহত মাৰ দৰ্শন কৰিলোঁ এইদৰে আমি ভোগালী বিহু পালন কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই লাভ ইউ অল